খেতি কৰবা আৰু বৰষুণটো অহা নাই কইঠা খানি পাৰিবা লাগছিল তাকেতো মই পাৰিলো এতিয়া কি বেয়া হবে নাজানো আৰু কইঠা পাৰিলি নেকি কিন্তু পাৰিলো পথত পানীয়ে নাই না আমাৰ পাৰা নাই ৰ কইঠা পাৰিবা লাগিব বৰষুণ আহিলে পাৰিলো হৈ বা তাকেতো অ ভাইটি শুনাচোন এই মানুহ মাতছি ৰ আউৰা চতিয়া মাতছি অ দাদা মাতছিলা দাদা নগেন ৰাজবংশী চিনি পাই নেকি নগেন ৰাজবংশী চিনি নাপাওঁ দক মা নাই বিচাৰি পোৱা নাই জানো কি কৈ আছে ইয়াতে কি কয় একো বুজিয়ে নাপায় বিৰাট জমনি ভাষা নাই কিবা ক'লে কাজিয়া কৰা যেনহে লাগে ভাষাটো ঐ কি তই বন্ধু কথা কম ভালদে ৰয় নগোতে আও বা মাইছা আমাৰ চাহ বাগানৰ কাৰণে বিখ্যাত তোমালোকৰ ইয়াত কি আছে কিহৰ বাবে বিখ্যাত তোমালোকৰ আমাৰ নলবাৰীৰ নলবেৰা ভাষাটোৱে ঐ ঐ ঐ কিহৰ আঘাত লাগছে তোৰ কি হৈছিল মোক কি হৈছিল এই আমাৰ নলবাৰীৰ ভাষাটোৱে বেয়াকৈ কয় ক'ৰ পৰা আহিছে আপাৰ চামৰ পৰা আহিছে ঐ তহঁতৰ কি হৈছে কি তহঁতৰ ইমান কিয় হাহাকাৰ হৈছে দেশত ইমান হাহাকাৰ চলি আছে তহঁতে গম পোৱা নাই নেকি এতিয়া কৰিছে দেশত কিমান মানুহবিলাক গম পোৱা নাই কৰোণাত এই ই মোক মিছাতে মাৰিব ধৰিছে দেখিছেনে মই নাই মাৰা নাই তই আমাৰ ভাষাক লৈ অপমান কৰিছে কাৰণে হ'ব দে এতিয়া বাদ দি এইগিলাখন বাদ দি এতিয়া কাজিয়া কৰি লাভ নাই চবে মিলি জুলি থাকিব লাগিব এখানে অসম সেই বৰ অসমখন ভাঙি গেলে উজনি নামনি ভাষাক লৈ হাহাকাৰ কৰোঁতে মোৰ ভুল হৈছে মোক ক্ষমা কৰি দিয়ক আজিৰ পৰা আৰু কেতিয়াও মই ভাষাক লৈ কাজিয়া নকৰোঁ যি হৈছে এতিয়া তহঁত ঘৰত দাদা মই যাই যাব পিছে এতিয়া ভাষাক লৈ কিবা কাজিয়া নকৰিবা হাই গাইজ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব আৰু কমেণ্ট বক্সত জনাব কিবা যদি ভুল হৈছে কি আমাৰ ভুলো হ'ব পাৰে না আৰু উজনি নামনি ভাষাক লৈ এইবিলাক কাজিয়া কৰি একো লাভ নাই এখনেই অসম চবে মিলি জুলি থাকিব আৰু জয় আই অসম